ৰাজুলে 1 বিঘা মানলে কিমান খালো 300 টকা ল 1 বিঘা মানলে আৰু তেল কিমান যায় পেট্ৰল না ডিজেল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ ব্লগলৈ। আজি আছোঁ ঘৰত, পুৰা আল্টিমেট ভাৰ্চন, পুৰা ডাও কাটাৰি লৈ, আৰু এটা দুটা কাঠল আছে ৰাইচ, মই দেখুৱাই আছোঁ আপোনালোক। এই দুটা কাঠল আছে, তো সৰু কাঠলটো আনবক্সিং কৰিম, মানে কেঁচাতে খাব লাগিব, এইটো কেঁচাই খাই ভাল লাগিব। তো গতিকে এইটো আনবক্সিং কৰিম এতিয়া, কিন্তু গাইজ সৰু হ'ব, সৰু হ'লেও কেঁচা কাঠল খাই ভাল পাওঁ, পকা কাঠল নাখাওঁৱে। তো গতিকে এই কাঠলটো লেটছ ষ্টাৰ্ট ইয়াক আনবক্সিং কৰাত ব্যস্ত। বলক এইখন ল। ড্যাডি টিম আল্টিমেট জয় হো, টিম আল্টিমেট জয় হো। আল্টিমেট ব্লগ হ'বলৈ গৈ আছোঁ পথাৰত ভাত লৈ, আৰু মানে আমাৰ যি কঠীয়া ৰুৱে, কঠীয়া তোলে, কঠীয়া তোলাটোক বিধান বুলি কয় আমাৰ ইয়াতে, আৰু বিধান তুলিম, ৰোৱা ৰুম। তো বলক চাই দিয়ক ভিডিঅ'টো, ধামাকেদাৰ হ'ব গৈছে, পুৰা ভিলেজ লাইফ ষ্টাইল। পথাৰত নামিব লাগিব, পুৰা ট্ৰেক্টৰেদি হাল বাই আছে, তো যাওঁ নেকি নামি? বলক, পুৰা আজি ওপৰৰ ফালে পুৰা জুই, তো বলক মোৰ লগত আপোনালোকে অলপমান বিধান তুলি ভুই ৰুই আহোঁ নেকি? বলক উঠি যা বাপা, কি চাই আছা? তো খৰচ দিলে নাভাঙেতো। হা হা হা। তো MLA এটা বিধান তুলি আছে, MLAৰ লগত মই যোগাযোগ কৰি আছোঁ। এটা MLA কিছু কথা ক'ব। কেনেকুৱা লাগিছে? কিমান হ'ল আৰু কিমান কাম বাকী আছে? আজি আৰম্ভ দিছোঁ। আৰু কিমান বাকী আছে? কিমান বাকী আছে আৰু ক'ব লাগব। এতিয়া পুৰা আজি 3 ডবলা দিছোঁ, আৰু 3 ডবলা আছে, 3 ডবলা আছে, আৰু আধা দিছোঁ। মাটি উঠে না নুঠে? কঠীয়াত চাপৰ কঠীয়া। তই মই তুলিবলৈ যত্ন কৰিম, ভিডিঅ' কৰচোন, আগেদি কৰিবি। কিমান বেছি মাটি ওলাই, মাটিবিলাক এনেকৈ কোবাব লাগিব, নষ্ট কৰিব নোৱাৰে দে। খাব MLA হয়, পাৱাৰফুল আছে, পাৱাৰ ৰাখিব পাৰে, কিন্তু গাঁৱত পুৰা পাৱাৰ আছে। MLA না, ৰিক্স ল'বাই নোৱাৰা। অলপ বিধান তুলিলোঁ, মানে কঠীয়া অলপমান তুলিলোঁ। দেখটো দেখিছে না অৱস্থা গাৰ। তো ৰাইজ নোৱাৰিলোঁ আৰু টিকিব, বহুত ৰ'দ। তো গতিকে যা আৰম্ভ দিছোঁ। এইফালে ৰাজুলে ট্ৰেক্টৰ চলাই আছে, ৰাজুলে ট্ৰেক্টৰ চলাই আছে এতিয়া। ৰাজুলৰ ট্ৰেক্টৰত দিছোঁ, আৰু ফিলিং খেতিয়ক বঢ়িয়া ৰাজন। আৰু দেখুৱাই আছোঁ আপোনালোক, পুৰা পথাৰ বাই আছে।
রাইজ হল দে রাজুলে এক বিঘা মারলে কেইটা কালো রাজুলে কথা পাতি আছে রাজুলে এক বিঘা মারলে কিমান কালো 300 টাকা লো এক বিঘা মারিলি আর তেল কিমান যায় পেট্রোল না ডিজেল কিমান যায় 2 লিটার যায় তোর লাভ কি হয় 100 টাকা 100 টাকা লাভ নহয়তো 70 টাকা লাভ হয় 300 টাকা লয় এক বিঘা মাৰিলে কণ্টেক্ট লাগিলে আপোনালোকে ক'ব যদি ডেকাৰপুৰীৰ পৰা চাই আছে মানে সৰভোগৰ পৰা লাগিলে যোগাযোগ কৰিব পাৰে তুমি মোরে মন জোসনা হৃদয়ের হাসনা আৰু কিবা হয় চাওঁ যাব পাৰোঁ আৰু পথাৰত চাই থাকক তো এতিয়া হাবুলৰ চাইকেলখন চলাই আছোঁ তো ৰাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা